এতিয়া আমাৰ বাবুক লৈ আহিছো বাবু কেনেকুৱা লাগিছে কপিছে পুৰা পানী চাও কেনেকুৱা পানী নি আছো সেইফালে মই শুনো বাইক এখন ল'ম বুলি ভাবিছো কেনেকুৱা হ'ব ভালে হ'ব এইফালে আমাৰ চাহ খুৱাই দিছে ইয়া খাদে বাবু নমস্কাৰ পোনপ্ৰথমে দীপ দা ব্লগ ইউটিউবত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰিছোঁ গম পাইছেনে আজি মোৰ নিজৰ ঘৰৰ পৰাই ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু এতিয়া আমি যাম পথাৰলৈ পথাৰত যোৱাকালি ভিডিঅ'টো আপোনালোকে চাই গম পাইছেই এফালে আছে আমাৰ ধুনু উঠিছ মানে ধুনু এতিয়া ঘৰতে থাকিব আৰু এতিয়া মই চাইকেল লৈ ওলালোঁ কি লৈছোঁ গম পাইনে এইখিনি আপোনালোকে চিনি পাইছেনে ইয়াত আছে কি হয় আপোনালোকক মই পথাৰতে ক'ম পথাৰত মানে এতিয়া কৈ দিলে ভাল হ'ব আজি আমাৰ ধান হেঁচিম মানে গোটেই হাল বোৱা হৈ গ'ল আৰু হাল বোৱা হোৱাৰ পিছত এইখিনি আজি ধুনীয়াকৈ হেঁচি দিম আৰু কি ধান হয় মই আপোনালোকক তাতেই গম কি ধান হয় গম পা নাই ক'ত গম পাবি ন গম নেপাওঁ যিয়েকে নহওক আৰু এতিয়া পথাৰলৈ গৈ থাকোঁ এতিয়া পথাৰত ধুনীয়াকৈ পালোহি আৰু এতিয়া নিজৰ পথাৰখনলৈ পাবলৈ ভালেমান দূৰ আছে অলপ আৰু অকণমান খোজকাঢ়ি যাব লাগে চাইকেল টাইকেল থৈ আহিলোঁ আলিত আৰু ধানখিনি কেনেকৈ নিছোঁ চাওকচোন আপোনালোকে এফালে দুটা অৱস্থা ঠিক গধুৰ হৈছে তিৱা ধান আৰু ইমান চাওক কেনেকুৱা দহত পানীত নামি গৈ আছোঁ তামোল এখন মুখত ভৰাই ল'লোঁ আৰু মৰি মাৰোঁতে বেছি দিন নাই আৰু যি গধু এনেকৈ আহি পালোহি আৰু পাই কেনে এতিয়া মাটি মৰাই আছোঁ চাওক আপোনালোকে মানে এইটো ষ্টাইলত কিয় মৰাব লগা হৈছে আপোনালোকে গম পায়নে মানে এই মৌজনী আমাৰ আজি প্ৰথমবাৰ বাবে মানে হাল বাইছে বা মাটি মৰাইছে আগে পিছে এবাৰো মানে শিকোৱা নাই গতিকে আজি প্ৰথমবাৰ বাবে শিকোৱা হৈছে গতিকে মই আগত টানি আছোঁ ৰছীডাল সেইফালে ববাই খেদি আছে পিছফালে নহ'লে নাহে মানে উল্টা কৰি দিয়ে আৰু এতিয়া মাটি মৰিওৱা হৈছে মাটি মৰাই আছোঁ চাওক এইখিনি আজি হেঁচিম অলপ প্ৰথম শিকাওঁতে মোৰ যদি বহুত কষ্ট হয় মানে নাহে চাওক উপায়টো নাই আৰু খাইখিনিলৈকে পূৰা মৰুৱা হৈ গ'ল আৰু এচা মৰাব লাগিব তাৰ একদম হয় মূৰলৈকে আছে কিমানখিনি পাৰোঁ আজি লাগি থাকিম টানি থাকিব লগা হৈছে পূৰা চাওক কি ক'বা দুটা মানুহ লাগি গৈছে প্ৰথম শিকাওঁতে নহ'লে এনেকৈ এটাতে হয় তো আজি ধুনীয়াকৈ মাটি মৰিয়ালোঁ আৰু মৰিয়াই কেনে এতিয়া ধুনীয়াকৈ ধান হেঁচিব ববাই ময়ো হেঁচিম বাৰু অলপ চলপকৈ আৰু এইফালে ববাই হেঁচি আছে চাওক এইয়া ধান লৈ আৰু এইয়া মা অকণমান আলি দি আছে ময়ো আলি দিব লাগিব এতিয়া অকণমান পিছত একদম তাৰ পৰা এইখিনিলৈকে পূৰা আজি ধান হেঁচিব লাগিব আৰু এই ধানখিনিৰ নাম হৈছে দলবাও ধান আৰু দলবাও ধান খাবলৈ বহুত ভাল আৰু বহুত মিঠা বহুত শক্তিশালী ধান মানে ভাতটো গতিকে মই দেখাই দিম আপোনালোকক ধানটো এইফালে হেঁচি আছে ববাই সেয়া এনেকৈ হেঁচি থোৱা হয় আৰু এইফালে দেখাই দিছোঁ এয়া অৱস্থা ধান আৰু এয়া অৱস্থা ধান এইখিনি হৈছে দলবাও ধান মানে এইখিনি চব তিয়াই থৈ দিয়াতো এতিয়া 1.5 ফুট হৈ আছে কিন্তু 1.5 ফুটা নাইচোন 1.5 ফুটিলে বেছি ভাল অকণমানকৈ যদি ফুটি যায় আৰু এনেকৈ আৰু ইয়াৰ পৰা দেখাই দিছোঁ একদম তালৈকে সেইখিনি তালৈকে আজি হেঁচি দিয়া হ'ব তাৰপৰা আৰু আধা কাঢ়িলে হেঁচা হ'ব আৰু এনেকৈ আৰু জলপান অলপ আনিছিলে মোলৈ গতিকে জলপানটো অকণমান খাই লওঁ মই তাৰপিছত ঘৰলৈ যাব লাগিব ভাগৰ লাগি গ'ল এতিয়া 9:20 হৈ গ'ল 9:20লৈকে পথাৰতে তাৰপৰা আৰু বাকী কাম বহুতখিনি আছে বাৰু কিমান দেৰি হয় ক'ব নোৱাৰোঁ ভাতটো খাই লওঁ এইফালে আছে পানীৰ বটল এইফালে ভাতৰ টিফিন ছাতি তাতি বৰষুণ খুব দিলে বৰষুণ তিতিয়ে সেইখিনি কৰি থাকিব লগা হ'ল মানে মাটি মৰাই থাকিব লগা হ'ল পানী এগিলাচ প্ৰথম খাই লওঁ এনেকৈ পথাৰত সকলোবোৰ কাম চাম কৰি ঘৰলৈ আহিলোঁ আৰু ঘৰত অলপ শুই ল'লোঁ আৰু শুই গা পা ধুই পূৰা বিন্দাছ ভাত পানী খাই আজি বজাৰ আছিলে বজাৰত গ'লোঁ অলপ বজাৰ কৰিবলৈ জোতা এযোৰ লৈ ল'লোঁ মানে আগৰ জোতাখিনি অলপ পিন্ধি আমনি লাগিছে গতিকে নতুনকৈ জোতা এযোৰ ল'লোঁ তাৰ আলু চালু কিবাকিবি লৈ আহিলোঁ দেখাই দিছোঁ এইযোৰ চেগা জোতা এযোৰ লৈছোঁ এইযোৰ সস্তীয়া জোতা এযোৰ লৈছোঁ মাত্ৰ 500 টকীয়া 500 টকীয়া এযোৰ লৈছোঁ হয় নাই টোপনি মাৰি আছিলি নি বা যিয়ে কি নহওক আৰু এইফালে আছে নিমখৰ পেটি এয়া চাওক আৰু এইফালে আছে আলু এইকেইটাই আনিলোঁ তাৰপিছত বেছি অনা নাই বজাৰ আজি এইকেইটাই আৰু তাৰপৰা এইফালে ধুনু কি খাইছোঁ
খা দেই মাত্ৰ 4টা দিছিলে সেইটাকে নেপেলাও বুলি লৈ আহিলোঁ বা যিয়ে কি নহওক চুলিখিনি বহুতখিনি দীঘল হৈ গ'ল আৰু চুলিখিনি এতিয়া কাটিব লাগিব ভাবিছোঁ চুলিখিনি কাটি আহোঁ বজাৰত কাটিব বুলি কৈছিলোঁ মানে অকণমান আগত বৰষুণ দিলেতো সেনেকৈ গোটেই মানুহ পলোৱা পলি হৈ গ'ল মানে মানুহ বেছি নাইকিয়া হৈ গ'ল বজাৰত সঁচা কথা ক'ব গ'লে গতিকে তেনেকৈ বেপাৰী চেপাৰী গ'লগৈ কম হৈ থাকিলে গতিকে ভিডিঅ' তাত বনোৱা নহ'ল আৰু এতিয়া তিনিআলিত ভাবিছোঁ আমাৰ নতুন তিনিআলিত গৈ কিনে চুলিখিনি কাটি আহোঁ পটাপট হয়নে নহয় হে এতিয়া কাটি কিনে আহোঁগৈ আৰু এতিয়া আহি গ'লোঁ চুলি কাটি আছোঁ চাওঁ আপোনালোকে এয়া দেখাই দিছোঁ আৰ্চিটো এবাৰ চুলিটো নেকাটিলে নহৈছে মানে ইয়াত কাৰেণ্টটো গ'লগৈ চেলুনত হয় নাই ককাইদেউ কাৰেণ্টটো গ'ল ককাইদেউ কিন্তু খুব ধুনীয়া চুলি কাটে আকৌ দেই এইজন দেখা দিছোঁ এবাৰ মিচিককৈ হাঁহি এটা মাৰি দিয়ক আৰু এতিয়া ধুনীয়াকৈ চুলিখিনি কাটি দিলোঁ আৰু কাটি লৈ ঘৰলৈ আহিব লওঁতেই মানে পূৰা ধাৰাসাৰ বৰষুণ পৰিলে গতিকে তাতে ৰখি দিলোঁ অলপ আৰু এতিয়া বৰষুণজাক এৰিলে অকণমানকৈ তথাপিও দি আছে তথাপিও আহি আছোঁ এখন বাইচাইকেলত ঘৰলৈ বুলি ৰজাবাৰীৰ ওচৰতে চুলি কাটিছিলোঁ আৰু আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে চুলিখিনি কাটি দিলোঁ থপৰাটো বেয়া হ'লেও উপায় নাই আৰু ভগৱানে যেনেকৈ সৃষ্টি কৰিলে এনেকৈ আছোঁ জীয়াই তথাপিও এইফালে গৈ আছোঁ এতিয়া ঘৰলৈ দেখাই দিছোঁ এইখন বাইচাইকেল আৰু চাইকেলো মানে পেণ্ডেলটো অলপ বেয়া হৈ গ'ল পেণ্ডেলটো বনাওঁতে 100 টকা ল'লে তেনেকৈ মানে কেতিয়া কি বস্তু কি বেয়া হৈ যায় ক'বই নোৱাৰি হ'লেও ঘৰলৈ গৈ আছোঁ আৰু যিসকল এতিয়া দীপদা ব্লগ ইউটিউব চেনেললৈ যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি লওঁ ছাবস্ক্ৰাইব অল কৰি পৰা ধামাকা ভিডিঅ' পাই থাকিব আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিছোঁ একদম পথাৰ চুমৈ পথাৰৰ পৰা এইফালে এইটো তিনিআলি দেখিছেনে আপোনালোকে আৰু এতিয়া পথাৰত পালোহি আমাৰ এইখিনি দলবা ধান হেঁচি আছোঁ আপোনালোকে ভিডিঅ' চাই কিনেতো গম পোৱা হৈছেই আৰু আজি এইফালে এইখিনি দলবাও কঠীয়া আৰু যিখিনি মানে দ আছিলে সেই দখিনিত মানে এই কঠীয়াখিনি ৰোৱা হ'ব আজি ইয়াত কেইমুঠিমান আছে নাজানো কমেও 15 মুঠি ওপৰত আছে ইয়াত এই ডাঙৰ মোনাটো গতিকে ইয়াৰ পৰা এতিয়া কাণতে লৈ যাব লাগিব ধানখিনি আৰু তাত আজি কেনেকৈ ৰুম আৰু কেনেকৈ কি হ'ম আৰু কালি আকৌ ট্ৰেক্টৰ হাল বোৱালে আৰু বেলেগ এখিনি মাটি আৰু সেই মাটিখিনি আজি হেঁচিব আৰু তাত আধা কিছুমান ৰুব কিছুমান হেঁচিব গতিকে সেইখিনিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো সেইবাবে আকৌ আৰম্ভ কৰি দিলোঁ আৰু যিসকলে এতিয়া দীপদা ব্লগ ইউটিউব চেনেললৈ যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰি অল কৰি দিব পৰা ধামাকা ভিডিঅ' আহি থাকিব আৰু এতিয়া এইখিনি লৈ কেনে গৈ থাকোঁ বহুত ভাগৰুৱা আজি মই একদম ৰাতিপুৱাই শুই উঠি আহিছোঁ পূৰা চকুটকু মানে এনেকৈ মোহাৰিছোঁ আৰু মুখত চাদু পানী মাৰিছোঁ গুচি আহিছোঁ আৰু যিয়ে কি নহওক ধানখিনি লৈ লওঁ কঠীয়াখিনি লৈ লওঁ তাৰপৰা গৈ থাকোঁ আৰু এতিয়া এনেকৈ লৈ গৈ আছোঁ পূৰা পানী চাওঁ কেনেকুৱা পানী নি আছোঁ এয়াতো পূৰা পানীয়ে হৈ গৈছে এয়া চাওক দলনিৰ মাজে মাজে কষ্টৰ জীৱন দুখীয়া ঘৰত জন্ম ল'লোঁ যেতিয়া নেকি কৰিবই লাগিব উপায়তো নাই পথাৰত পাই কেনে সেই আগত এইখিনি দেখিছেনে মানুহখিনি সেই তাত এডুবা মৰাই কেনে থৈ আহিলে তাত হেঁচিলে আৰু এতিয়া ইয়াত মৰাই আছোঁ বিশেষকৈ মৌজনী এইকাৰণে এনেকৈ টানিব লগা হৈছে আগৰ ভিডিঅ'টো আপোনালোকে চাইছেই মোৰ যদি চাইছে মানে চোৱাসকলে গম পাইছে আৰু মানে মৌজনী নতুনকৈ শিকাই আছোঁ গতিকে টানিব লগা হৈছে চাওক এইফালে হাতখন দেখিছেনে সেইফালে মৈ আৰু মাইকীজনী বিশেষকৈ মাইকী মৌ হয় আৰু এবাৰ পোৱালি দিলে এবাৰ প্ৰথমবাৰৰ বাবে পোৱালি দিছে গতিকে অকণমানতে ফেপাই মৌজনী আৰু আজি এইখিনি গোটেইখিনি মৰাই কিনে আজি এইখিনি দ মেৰখিনি ৰুব আৰু এইফালে বাম আছে ন এইখিনি মানে হেঁচি দিব ধান হেঁচি দিব তাত আৰু এনেকৈ কৰি আছোঁ আৰু কঠীয়াখিনি ইয়াত আছে চাওক আৰু মৌজনী টানিয়ে আছোঁ যিটো গৰম কৈছোঁ নহয় মজা ওলাই গৈছে এইফালে এতিয়া ববাই পূৰা ধান হেঁচি আছে যোনখিনি বামখিনি ধান হেঁচিছে আৰু সেইফালে মায়ে শালি ৰুই আছে আৰু মই এইফালে ঘূৰাই আছোঁ এতিয়াও এইডোখৰলৈ পানী কম উপায় নাই এইভাগে হেঁচি দিব লগা হৈছে ইয়াত আৰু এতিয়া মৰাই কিনে শেষ হ'ল আৰু আৰু এচা মৰাম বুলি ভাবিছিলোঁ কিন্তু মৌজনী খুব ফেপাইছে চাওক গোটেই মুখতে ফেন ওলাই গৈছে মানে নতুন মৌ ন বেয়াও লাগে আৰু ইমানকৈ বাই থাকিবলৈ গতিকে ইমানতে মেল দিব লাগিব আজি এইখিনি এইভাগে হেৰি কৰি দিম আৰু এইফালে মৌ পূৰা ফেপাই গৈছে আৰু সেই দখিনি চব এইখিনি পানী আছে যে সেইখিনি চব সেইফালে কঠীয়া ৰোৱা হ'ব আৰু এইখিনি শুকান এয়া দেখা দিছোঁ আকৌ এবাৰ এইখিনি চব হেঁচি দিয়া হ'ব আৰু মা সেইফালে ৰুই আছে আৰু জোক কিন্তু তামাম খাইছে ইয়াত জোকেই জোক পূৰা অকল জোক তাৰপৰা
ইয়াৰ পৰা আনি কিনে মৌজনী মেলি দিব লাগিব এতিয়া সেই আগলৈ লৈ যাব লাগিব জোক পূৰা খাইছে কিন্তু দেই এইফালে চাওক এইখিনি কঠীয়া মই লৈ অহাখিনি এইফালে মায়ে ধুনীয়াকৈ ৰুই আছে এইফালে দেখাই দিছোঁ অলপকৈ এইখিনি গোটেইখিনি এই দেখিছেনে এইখিনিৰ পৰা গোটেই হেঁচা হৈ গ'ল তালৈকে পূৰা আজি এইখিনি এইফালে লাষ্ট তাৰপৰা আকৌ খাই মূৰত আছে এইফালে চাওক দেখাই দিছোঁ আপোনালোকক এবাৰ মা ৰুইছ না ফেপাইছ নি নাই ফেপোৱা জোকত ফেপাইছোঁ কৈছে মানে জোক খুব খাইছে অকল জোক মই দেখাইছোঁ মোৰো জোক একদম মাটি মতে গোটেই জোকে খাই তেজ ফুটাই দিলে প্ৰত্যেক দিনাই মোৰ তেজ ফুটাই আৰু এইবোৰ চাওক ধুনীয়াকৈ এইবোৰ ধান আছে দেখিছেনে এইবোৰ ধান হেঁচা হৈ গ'ল আৰু চাওক মোৰ ক'ত ক'ত আজিও খালে এইফালে গোটেই তেজ ফুটাই দিলে এইটো হৈ আৰু এইটো হৈ এইফালে চাওক কমেও 10-15টামান জোকে গোটেই আৱৰিছিলে চব এৰুৱাই এনেকুৱাও ঘিণ লাগি যায় আপোনালোকেও ঘিণ লাগেই চাগে বহুতৰে জোক বুলি ক'লে যিয়ে কি নহওক গৰমো উঠিছে আৰু ভাগৰো লাগিছে পানী ঘুট খাই কিনে মৌজনী মেলি দিওঁগৈ তাৰপৰা ঘৰলৈ গৈ থাকোঁ আৰু এইফালে চাওক আপোনালোকে ইয়াক কুচিয়া দুঝাই এঝাই ডিঙুৱাত লাগিলে এঝাই বৰশী পাতিছিলে ববাই এই দুঝাই লাগিলে এঝাই সৰু এঝাই অলপ ডাঙৰ আৰু এনেকৈ পথাৰৰ পৰা আহিলোঁ পথাৰৰ পৰা আহি কিনে এতিয়া অলপ শুলোঁ গা পা ধুই কিনে ভাত পানী খাই শুই গ'লোঁ আৰু শুই কেনে এতিয়া ঘৰৰ কাম লাগি আছোঁ মানে এইফালে মাটি দেখিছেনে আপোনালোকে মাটিবোৰ এইফালে ভৰাই আছোঁ ঘৰলৈ ধুনীয়াকৈ কৰিয়ে আছোঁ আৰু কৰিয়ে ভাগৰ লাগি গ'ল সেইবাবে অলপ বহি ল'লোঁ আৰু বহি কেনে এতিয়া ভাবিলোঁ লাল চাহ একাপ খাওঁ আৰু লাল চাহ একাপ মানে এবাতি আৰু এফালে ধনু আৰু মই খাই আছোঁ এইফালে আছে ধনু চাহ খাইছোঁ না ধনুকো কামত লগাই দিছোঁ দেই আজি আৰু যে কি নহওক আমাৰ বৌ ল'ৰাটো আছে এইফালে বাবু ঠিকে আছে না কাম কৰিবি না আমাৰ লগত হে কি কৰিবি আমাৰ মম লগা ল'ৰাটো আৰু এইফালে আছে আমাৰ লাল চাহ এবাতি আৰু এইফালে গুড় মানে আজি চেনিখিনি শেষ হ'ল গতিকে চেনি শেষ হোৱাৰ বাবে এই আৰু আজি গুড়ো খাই দিছোঁ হয় নাই ধনু খোৱা দেই বা যিয়ে কি নহওক আৰু এটা কথা ভাবিছোঁ মই বিশেষকৈ বাইক চাইক নাই মোৰ হাতত গতিকে মই ভাবি আছিলোঁ এখন বেটেৰী ৰিক্সা ল'ম বেটেৰী ৰিক্সাখন লৈ কেনে অকণমান আৰু কামত খটাম এনেকৈ ভাবিছিলোঁ কিন্তু এতিয়া বেটেৰীখন লোৱাটো নহ'ল আৰু পইচাবোৰ মেডিকেলতে বহুত পইচাই খৰচা হৈ গ'ল গতিকে ভাবিছোঁ ছেকেণ্ড হেণ্ড বাইক এখন হ'লেও ল'ম অকণমান ভিডিঅ' চিডিঅ' বনাবলৈ ইফালে সিফালে গৈ গতিকে অকল ঘৰতে ভিডিঅ' বনাই থকা হৈছে ক'ৰবালৈ যাওঁ ক'লেও বাইক এখন লাগে আজিকালি ইমানেই ইম্পৰ্টেণ্ট হৈ গৈছে ক'ৰবাত ফটো চটো এটা পালেও বাইক এখন নহ'লে মানে বৰ দিগদাৰ হয় গতিকে সেইভাবিয়ে বাইক এখন ল'ম বুলি ভাবিছোঁ খুব কম দিনৰ ভিতৰতে ল'ম কাৰণ বহুতখিনি পইচা মেডিকেলত খৰচ হৈ গ'ল সেইকাৰণে ছেকেণ্ড হেণ্ডে ল'ম আৰু মানে বেটেৰীখন নল'লেও মানে বাইকখন অলপ মানে নিউ এখন ল'ম বুলি ভাবিছিলোঁ গতিকে এতিয়া পইচা নাইকিয়া দুখতে আৰু মানে আৰু পইচাবোৰ খৰচ হৈ গ'ল যে গতিকে ছেকেণ্ড হেণ্ড এখন হ'লেও ল'ব লাগিব চাহ খাবি বাবু খা শুনো বাইক এখন ল'ম বুলি ভাবিছোঁ কেনেকুৱা হ'ব ভালে হ'ব এইফালে আমাৰ চাহ খুৱাই দিছে এয়া খা দেই বাবু পুৰিলে খাবি খাই দে গৰম হ'ব দেই বাৰু যিয়ে কি নহওক আৰু কাম আৰু অকণমান কৰিব লাগিব এই বাবু মিঠাই বেছি নাখাবি ই ডাঙৰ পিছে ধৰে দেখিছ মিঠাই সৰুকৈ খা বৰ টেঙৰ দেই তই আৰু যিয়ে কি নহওক কাম আৰু অকণমান কৰি কাম সামৰিব লাগিব আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু বাইকখন ল'ম বুলি ভাবিছোঁ গতিকে কথা বতৰা অলপকৈ চলিছে কি হয় চাওঁ বাৰু এতিয়া আমাৰ বাবুক লৈ আহিছোঁ বাবু কেনেকুৱা লাগিছে পুৰা চৰিয়াল লৈ আহিছোঁ কেনেকুৱা লাগিছে কৈ দে কেনেকুৱা লাগিছে আমি এতিয়া লৈ আহি আছোঁ ইয়াতে ধম কৰি পেলাই দিম দেই তোক কেনেকুৱা লাগিছে বাবু এই কেনেকুৱা লাগিছে নেজানে কথা ক'ব